সকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি আজি লাখ লাখ মহিলাৰ বাবে সুখবৰ আজি লাখ লাখ মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই গল অৰুণোদয় আঁচনি নোপোৱা প্ৰত্যেককে লাভ কৰিব অৰুণোদয় আঁচনি ঘৰত ৰেচন কাৰ্ড থাকিলেও কোনো বঞ্চিত নহব 1250 টকাৰ পৰা এতিয়া আবেদন অনলাইন যোগে কৰিব লাগিব ডাইৰেক্ট মুখ্যমন্ত্ৰীক পঠাব পাৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম কেনেকৈ আবেদন কৰিব হবিয়াক জনাই আছো হেহে এতিয়া ভিডিওটো এটা শেয়াৰ কৰক প্ৰথমে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলো আহক জীৱিকা সখী বাইদেউ সকলে কিমান পাব এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউ সকলে পাব 40,000 এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 200 টকা পাব আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালে আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে